Hello everyone, Assalamualaikum, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত আমাৰো ভালেই। আৰু আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ। ভাবিছোঁ ব্লগ এটাকে দিওঁ। এইকেইদিন মানে বিশেষ ভিডিঅ' কৰিব পৰা নাই, যিহেতু বহুত ব্যস্ততা হৈ আছে মানে এইকেইদিন। আৰু এক্সেছ বাছ দি আছোঁ মানে মানুহক আহিছে ল'বৰ কাৰণে, তাতে ঘৰতো দি থকা হৈছে, বেলেগত গৈও মোক দিয়া হৈছে। তো সেইকাৰণে অলপ ঘূৰি ফুৰিব লগা হোৱাৰ কাৰণে মই বিশেষকৈ ভিডিঅ' কৰিব পৰা নাই। ভাবিছোঁ আজি ভিডিঅ' এটা কৰোঁ। আৰু আজি আহিছিলে এগৰাকী খুব মৰম লগা ভণ্টি, যোৰহাটৰ পৰা আহিছিলে। তাইৰ লগত ভিডিঅ' কৰা নহ'লে বাৰু, তাইৰ ফেমিলিৰ লগত আহিছিলে এক্সেছ পাছ ল'বৰ কাৰণে। আৰু লৈ গ'ল তাইক। মই 2টা ছেশ্যন দিলোঁ, কালি এটা দিছোঁ, আজি এটা দিছোঁ। আকৌ আহিম কৈছে তাই ল'বলৈ, মানে বহুতখিনি ভাল লাগিছে বুলি কৈছে। আৰু তো কেতিয়াবা তাইকো লগ পাম বাৰু আপোনালোকৰ আগলৈ, যদি তাই কেমেৰা আহিব বিচাৰে। কিন্তু মই ইমান কথা চথা তেনেকৈ পতা নহ'লে, যিহেতু বহুত দূৰৰ পৰা আহিছে, সিহঁতি উভতিও যাব লাগে। তো সেইকাৰণে যদি কেতিয়াবা সময় সুবিধা পাওঁ নিশ্চয় দেখাম আপোনালোকক। খুব মৰম লগা। তাইৰ মাক দেউতাক ভনীয়েক আৰু হাজবেণ্ড আহিছিলে। অকণমানি পোৱালি এটাও আছে তাই। কিয় ল'লে তাই বহুতখিনি ভাল লাগিছে বুলি কৈছে বাৰু। আকৌ নেক্সট মান্থত আহিব। তো সেয়া। আৰু এই ভিডিঅ'টো জৰিয়তে আৰু মই 2টামান কথা কৈ দিওঁ। মোক দুগৰাকীমান বাইদেৱে ফোন কৰিছে নগাঁও আৰু লখিমপুৰৰ পৰা। যিহেতু মইতো এতিয়া ইমান দূৰ যোৱা নাই, কোনো প্ৰগ্ৰেম নাই বাৰু। যদি কেতিয়াবা সময় সুবিধা পাওঁ যোৱা কথাটো বেলেগ, আৰু অকল 1 বা 2টা ছেশ্যনৰ কাৰণে গ'লেও মোৰ ধৰি লওক অসুবিধা হ'ব। তো যদি আপোনালোকে ল'ম বুলি ভাবে তেনেহ'লে মোক শিৱসাগৰৰ ভিতৰত যদি হয় মই চবকে দিব পাৰিম। শিৱসাগৰ সোণাৰীৰ ভিতৰত মানে যিটোতে নহওক লাগিলে দিব পৰা যাব। কিন্তু মোৰ তাতোতকৈ দূৰত যোৱাটো অকণমান অসুবিধা হয় বাৰু। তেতিয়া মই মানে যদি কোনোবা আহে তেতিয়া মই নিশ্চয় দি দিম বাৰু। তো সেইটোকে কৈ দিলোঁ। আৰু ভাবিছোঁ আজি অলপমান ব্লগে দেখাওঁ। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে সেইফালেকে চাই থাকিব। এইফালে মায়ে বনালে তেল পিঠা, মানে ভজা পিঠা বুলিও কওঁ আমি। পিঠা বনালে যিহেতু আলহী আহিব আজি। তাৰপাছত বনালে ইডলি। পিছে ৰেচিপি ভিডিঅ' আজি কৰিব নহ'লে মোৰ। আৰু ইডলি এটাকে বোলো মই টেষ্ট কৰি চাওঁ আগে। তো আপোনালোকক দেখাই দিলোঁ আৰু। বেলেগ এদিনা দিম বাৰু ৰেচিপিটো মায়ে কেনেকৈ বনায়। ঠিক আছে। আৰু আজি যিহেতু 15 আগষ্ট, সকলোলৈকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। 78 সংখ্যক স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। সঁচাকৈ ইমান কেইবছৰ পাৰ হৈ গ'ল ন, ভাবিলে কিবাই লাগে। তাৰপাছতে মানুহজনে আৰু ভাইটিয়ে গৈছে ইণ্ডিপেণ্ডেঞ্চ ডে' চেলিব্ৰেট কৰিবৰ কাৰণে। মানে আমাৰ ইয়াতে মছজিদত আজি সৰু চিলড্ৰেন পাৰ্টিবিলাকৰ কিছুমান মানে হেৰি কৰিছে, এই প্ৰতিযোগিতা পাতিছে আৰু টেকেলি ভঙা আৰু কিবাকিবি জানো কি পাতিছে। কৈছোঁ ভিডিঅ' কৰি আনিবলৈ, যদি ভিডিঅ' পাওঁ দিম বাৰু আপোনালোকক এই ভিডিঅ'টোতে। আৰু তাৰপাছত আহি সিহঁতৰ আকৌ বেলেগ প্লেনিং আছে। ভাইটি ক'ৰবাত যাব লগৰখিনিৰ লগত কিবা ফটোশ্বুট কৰিবলৈ, মানুহজন যাব মানে চাহপাতৰ ফেক্টৰীত কিবা চেলিব্ৰেট কৰিছে বোলে তালৈ। বোলো সিহঁতৰে দিন আৰু। তো সেয়াই। ভাইটিয়ে এইফালে পূৰা তাৰ হেৰিত লগাই লৈছে। আৰু আজি ৰাস্তাত যিমানবোৰ গাড়ী আৰু হেৰি গৈছে, চবেই একদম পূৰা ফ্লেগ লগাই মেলি গৈছে আৰু এতিয়া বোলো মধুৰি পকি চেনি চাই 2টামান পাৰি লওঁ। মানুহে খাবই নাপাইছোঁ। চৰাই আৰু কেৰ্কেটুৱে একদম মজা আছে, বহি খাই থাকে। আৰু আমি আকৌ দেখিয়ে নাপাওঁ পকাকেইটা, সিহঁতিহে দেখি পায়। পাতৰ আঁৰে লুকাই থকাকেইটা বিচাৰি উলিয়াইছোঁ আৰু, নহ'লে বোলো কেৰ্কেটুৱাইহে খাব। নিজে সেইকাৰণে ডাইৰেক্ট লৈ পূৰা পাৰি দিছোঁ আৰু। কিছুমান বস্তু আকৌ ঘৰত নাথাকিলে খুব খাব মন যায়, যেতিয়া ঘৰত থাকে আকৌ তেতিয়া আকৌ ইমান খাবলৈ মন নাযায়।
আজি আকৌ মনটো গৈছে, সেইকাৰণে বোলো যাওঁতে খাই লওঁ ঘৰৰ বস্তু যিহেতু। আৰু এইকেইটা পাৰিলোঁ, আৰু দুটামান আছে, সেইকেইটাও পাৰিব লাগিব আৰু। খৰাহি এটা আনি গোটেইকেইটা গোটাই ল'লোঁ, আৰু এইকেইটা একদম ধুনীয়া খাবলৈ মানে পূৰা একদম জোখত হৈছে আৰু। তাৰপাছত ধুনীয়াকৈ ধুই এইফালে কাটি ল'লোঁ। কালাৰটো মজা লাগে, খাবলৈ পিছে সোৱাদেই আছে, ইমান বেয়া নহয়। আৰু অকণমান ইয়াতে ক'লা নিমখ মাৰি দিছোঁ, তাৰপাছত খাব আৰু। বহি লৈ এতিয়া খাই লওঁ। বতৰৰ ফল, সোৱাদ আছে। আৰু কোনোবাই খাই যদি আমাৰ ঘৰলৈ আহিব দেই, মাতি দিছোঁ আৰু। এইফালে আকৌ দুপৰীয়াৰ কাৰণে গৰৈ মাছ ধৰিছিলে কালি ভাইটিয়ে, পুৰিছোঁ। জুই নাই যিহেতু গেছতে পুৰি কামটো চলাই দিছোঁ আৰু। খৰিচাৰ লগত আজি গৰৈ মাছৰ চাটনি বনাম। এইফালে যিহেতু ইমান গৰম পৰিছে, অকণমান নিমখত দিয়া নেমুৰে চৰ্বত বনাইছোঁ। মানুহজনে আহি খাব যিহেতু, তেওঁ বাগান গৈছে, বহুত ৰ'দো দিছে, এনেকৈ অকণমান বনাই দিছোঁ। তাৰপাছতে এইফালে এয়া পিঁয়াজ কাটি থ'লোঁ, এইফালে কেঁচা মিঠাতেল, নিমখ সোৱাদ অনুসৰি, আৰু মাছকেইটা ধুনীয়াকৈ চাফা কৰি ল'লোঁ। ভৰাই থোৱা খৰিচা আছিলে, তাৰপাছতে বি জলকীয়া অকণমান আচাৰৰ লৈ লৈছোঁ, আৰু সকলোখিনি ধুনীয়াকৈ মিক্স কৰি আৰু সানি দিম। আৰু এনেদৰে খৰিচাৰ লগত মাছৰ সনা খাবলৈ বিৰাট টেষ্টি হয়। কেতিয়াবা এনেকৈ মাছ নাপালেও ভজা মাছৰ লগত খাবলৈও ভালেই লাগে বাৰু, তেনেকৈও খাব পাৰে। আৰু আজি দুপৰীয়া একদম গৰমত একেবাৰে চিম্পুল আছিলে, দালি আছিলে, মাছৰ চাটনি, এইফালে তিয়ঁহৰ চালাড, বিটৰ চালাড, আৰু লগতে অকণমান বটলত ভৰাই থোৱা বি জলকীয়া। দুপৰীয়া সাজ একেবাৰে সহজভাৱে আৰু এয়া কৈছিলোঁ যে মছজিদত চিলড্ৰেন পাৰ্টিৰ আজি অলপমান মানে খেল পাতিছে বুলি। এইফালে এয়া টেকেলি ভঙা টিং এটা দি দিছে, আৰু ল'ৰাবোৰ ইফালৰ পৰা সিফালে গৈছে, মানুহ বহি থকা ল'ৰাখিনিও মানে উঠি দৌৰিবলগীয়া হৈছে আৰু এইফালে এয়া দেখিছেনে, জমনি হয় বাৰু এইবিলাক, চায়ো ভাল লাগে। মাৰিব লাগে ক'ৰবাত মাৰি দিছে, ক'ৰবাত এইবিলাক দেখিলে একদম স্কুলত পঢ়া দিনবোৰ মনত পৰি যায়। ইহে পাৰিলে পূৰা ধুনীয়াকৈ মাৰিবলৈ, একদম আহি জেগাত মাৰি দিছে। মই বোলো ই পূৰা কিবা হিচাপ কৰি থৈছিলে নি বোলো, কোনফালে যাব লাগিব, কি কৰিব লাগিব। ভালো লাগিছে বাৰু চাই। মানুহজনে ভিডিঅ' কৰি আনিছিলে, সেয়ে বুলি ইয়াতে আপোনালোককো দেখাওঁ, এড কৰি দিলোঁ আৰু। এই পোৱালিটো বেয়া জমনি, চব উঠি দৌৰ মাৰিছে মাৰি দিব বুলি। ওচৰত থকাখিনি দিগদাৰ আছে আকৌ, ঘাপ ধাপকৈ দি দিলে পাই যাবতো। এইফালৰখিনি খেদি পঠিয়ালেহি, আকৌ ইফালৰখিনি খেদিব এতিয়া, ইফালৰখিনিও পলাব এতিয়া, এই চব চাই থৈ দিছে। আৰু এয়া আমাৰ মাদ্ৰাছাৰ ল'ৰা, মছজিদত যিহেতু আমাৰ দৌলবাগান মছজিদৰ মাদ্ৰাছা আছে, তাতে ল'ৰাবিলাক থাকে হোষ্টেলত। অকণমানতে ই থাকি গ'ল। বাৰু আজিলৈ আহিছোঁ দিয়ক, আকৌ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ বাই বাই, তেতিয়ালৈকে ভালেই থাকক, সুস্থ থাকক।